হাই ফাৰ্মাৰ বন্ধুসকল, মই আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক সদায় মোৰ ফাৰ্মৰ ভিডিঅ'বিলাক ভিজিট কৰাই আছিলোঁ ফাৰ্মখন। তো আজি মই এইটো ফাৰ্ষ্ট ভিডিঅ' হ'ব। মই বেলেগ এখন ফাৰ্ম আপোনালোকক ভিজিট কৰাম। ফাৰ্মখন মোৰ লগৰে হয়, মোৰ তাৰপৰা পোৱালি নিব। তো ফাৰ্মখন কেনেকৈ বনাই আছে, কেনেকৈ তাৰ কামবিলাক কৰি আছে, মই আপোনালোকক তাকে অকণমান থুলমূলকৈ দেখাম। ফাৰ্মখন সম্পূৰ্ণ হোৱা নাই যদি অলপখিনি হৈছে, 80% কাম হৈ গৈছে। গতিকে মই আপোনালোকক সেই ফাৰ্মখনৰ যি 80% কাম হৈছে তাক মই দেখাম। তো আপোনালোকে ফাৰ্মখন চাওক, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক। তো আহক, এইখন ফাৰ্ম বনাই আছে, মোৰ লগৰজনে বনাই আছে। ইমানখিনি হোৱাগৈ নাই, মই তাকে আপোনালোকক দেখাই দিছোঁ ৰুমবিলাক। তো এইটো ৰুম দেখিছে, এই ৰুমটোত আপোনাৰ এজনী মাক, মানে যোনটো আপোনাৰ পোৱালি দিব ন, পোৱালি দিয়া মাকবিলাক এইটো ৰুমত ৰাখিব। তো ৰুমকেইটা ইমান লম্বাকৈ বনোৱা নাই, মোটামুটি 7 ফুটমান দীঘল হ'ব, বহলটো চাগে 5 ফুটমান হ'ব। আৰু এইবিলাকত আপোনাৰ যিবিলাক ধৰক খাচী আনিব বা যিবিলাক পোৱালি হৈ পেলাই ডাঙৰ হ'ব, এইবিলাক গাহৰি ইয়াত 4-5টাকৈ ৰাখিব পাৰিব। তো ফাৰ্মখন বৰ সুন্দৰকৈ বনাই আছে, আৰু মোটামুটি 20 দিনমানৰ কাম আছে। তো এইখিনি কাম হ'লে আপোনালোকক মই গোটেই ফাৰ্মখন আকৌ ভালকৈ ভিজিট কৰাম, ৰুমৰ হিচাপ নিকাচবিলাক দিম। তো এইবিলাক ৰুমত মাকবিলাক থাকিব, মানে যিবিলাক আপোনাৰ পোৱালিৰ কাৰণে, প্ৰডাকশ্যনৰ কাৰণে, আৰু ইয়াত আপোনাৰ মাংসৰ কাৰণে, মানে পোৱালিবিলাক এক্সট্ৰাকৈ ৰাখিব। তো ইয়াতে পোৱালিবিলাক ৰাখিব ডাঙৰ হোৱাৰ পিছত। এইকেইটা ৰুম আপোনাৰ লম্বা আছে, মোটামুটি 12 ফুট 13 ফুটমান লম্বা আছে। ড্ৰেইনটো চাওক আপোনালোকে ভালকৈ এবাৰ, ড্ৰেইনটো কিছু বহল হৈছে, তো একো নাই, অলপ বহল হ'ল ড্ৰেইনটো। তো দেখা পাইছে বহুত ডাঙৰকৈ বনাইছে ফাৰ্মখন। অলৰেডি পোৱালি বুক কৰিছে। তো ইয়াতে মোৰ ফাৰ্মৰ পোৱালি আহিব, আপোনালোকে দেখিবলৈ পাব। নেক্সট মোটামুটি আৰু 1 মাহমানৰ পিছত এই ফাৰ্মখনে এটা সম্পূৰ্ণ ৰূপ ল'বগৈ। তো এইবিলাক ৰুম দেখা পাইছে ব্ৰিডিঙৰ কাৰণে। তো এইবিলাক হৈছে আপোনাৰ খাচীৰ কাৰণে, মাংসৰ কাৰণে। তো এনেকৈ ফাৰ্মখন বনাইছে। ড্ৰেইনটো চাওক কিমান সুন্দৰকৈ বনাইছে, কিন্তু অলপ ডাঙৰ হৈছে ড্ৰেইনটো। একো নাই, চলি যাব। তো আপোনালোকক আজি ফাৰ্মখন দেখালোঁ। ইয়াৰ পিছত মই আপোনালোকক ভালকৈ এইখন ফাৰ্ম ভালকৈ মই ভিজিট কৰাম পোৱালি সোমোৱাৰ পিছত। থেংক ইউ।